নমস্কাৰ 360 ইনসাইডৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅত মই সুম্বৰা এতিয়া লৈ আহিছো বিতং খবৰ এটাৰ পাছত আহিছে আনটো ভূমিকম্প ইয়াৰ পাছতে আহিব নেকি এটা বৃহৎ প্ৰলয়ংকাৰী ভূমিকম্প 360 ইনসাইডৰ দৰ্শকৰ বাবে ব্ৰেকিং নিউজ ধ্বংস হৈ যাব নেকি সকলো দুভাগ নিখা অহা ভূমিকম্পই এনে আশংকা বৃদ্ধি কৰিছে 360 ইনসাইডৰ দৰ্শকক জনাই আছো ব্ৰেকিং নিউজ বিগত 4 দিনত উপৰ্যুপৰি তিনিটা বৃহৎ ভূমিকম্পই জুকাৰি গৈছে অসম উত্তৰ পূৰ্বাঞ্চলৰ উপৰিও নেপালক আজি আকৌ ভূমিকম্প আহিছে পাকিস্তানত দুটাকৈ ভূমিকম্পই জুকাৰি গৈছে পাকিস্তানক এতিয়া সকলোতে দেখা গৈছে যে বিগত কেইটামান দিন ধৰি ভূমিকম্প আহিছে উপৰ্যুপৰি অহা এই ভূমিকম্পই স্বাভাৱিকতে আতংকিত কৰি তুলিছে জনসাধাৰণক এই পৰিঘটনাসমূহ কোনো বৃহৎ ভূমিকম্পৰ আগজাননী হ'ব পাৰে নেকি বুলি আশংকা কৰা গৈছে হসাকৈ যে ধ্বংস হৈ যাব নেকি নগৰ চহৰ সকলো শুক্ৰবাৰে পুৱতিনিশা এটা বৃহৎ ভূমিকম্পই জুকাৰি গৈছে চুবুৰীয়া ৰাষ্ট্ৰ নেপালক এই ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেল অনুসৰি আছিল 5.5 বৃহস্পতিবাৰে গভীৰ নিশা 5 ৰিখটাৰ স্কেলৰ এটা ভূমিকম্পই জুকাৰি গৈছে অসমক মৰিগাঁও জিলাৰ ভূগৰ্ভৰ 16 কিলোমিটাৰ গভীৰতাত উৎপত্তি হোৱা এই ভূমিকম্পটোৰ জুকাৰণি গুৱাহাটীৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ ভূটান চীন ম্যানমাৰ আৰু বাংলাদেশতো অনুভূত হৈছিল 360 ইনসাইডৰ দৰ্শকক জনাই আছো এতিয়া কালি অৰুণাচলৰ বমদিলাত আহিছিল এটা ভূমিকম্প এই ভূমিকম্পটোৰ প্ৰাবল্য আছিল 4.2 মঙ্গলবাৰে বংগোপসাগৰত সমুদ্ৰ গৰ্ভৰ 91 কিলোমিটাৰ গভীৰতাত উৎপত্তি হোৱা এটা বৃহৎ ভূমিকম্পই জুকাৰি যায় কলকাতা মহানগৰকে ধৰি সমগ্ৰ পশ্চিম বংগ আৰু উৰিষ্যাক এতিয়া 360 ইনসাইডৰ দৰ্শকক জনাই আছো ভূমিকম্প এতিয়া কি ধৰণেৰে ইমানে বিৰাজ কৰিছে দিনক দিনে প্ৰতিটো মুহূৰ্তত ভূমিকম্প যেন বেছিকৈ আহিব লৈছে কিন্তু ধাৰাবাহিকভাৱে সংঘটিত হৈ থকা এই ভূমিকম্পবোৰে হা সম্পদৰ বিশেষ ক্ষতিসাধন নকৰিলেও ৰাইজক বাৰুকৈয়ে আতংকিত কৰিছে এই পৰিঘটনা সকলো বা এই পৰিঘটনা কোনো বৃহৎ ভূমিকম্পৰ আগজাননী হ'ব পাৰে বুলি সংশয়ৰ সৃষ্টি হৈছে মানুহৰ মনত কিন্তু বিশেষজ্ঞসকলে তেনে সম্ভাৱনা নাকচ কৰিছে আৰু এনে ভূমিকম্পবোৰক তেনেই স্বাভাৱিক আখ্যা দিছে নেশ্যনেল চেণ্টাৰ ফৰ চিমছলজি NCSৰ সঞ্চালক ডক্টৰ অ.পি. মিশ্ৰই জনোৱা মতে বিভিন্ন টেকটনিক গাঁথনিত সংঘটিত এই ভূমিকম্প কেইটাৰ ইটোৰ সৈতে সিটোৰ কোনো সম্পৰ্ক নাই তেওঁ কয় যে যোৱা 25 ফেব্ৰুৱাৰীত বংগোপসাগৰত সংঘটিত ভূমিকম্পটো সমুদ্ৰতলিত ভূকম্পন প্ৰৱণ অঞ্চলত সংঘটিত উপসাগৰীয় ভূমিকম্পহে ই পূৰ্বপুৰী আৰু ভুৱনেশ্বৰ আৰু সম্বলপুৰ উপকূলৰ পৰা 285-286 কিলোমিটাৰ দূৰৈত হোৱা বাবে অঞ্চলটোৰ জনসাধাৰণে ভূকম্পন অনুভৱ কৰিছিল কিয়নো এনে ভূমিকম্পৰ প্ৰভাৱ 300 কিলোমিটাৰ অধিক দূৰলৈকে অনুভূত হয় একেদৰে অসম আৰু নেপালো অতি ভূকম্পন প্ৰৱণ অঞ্চলৰ অন্তৰ্ভুক্ত অসমত ইতিমধ্যে চিহ্নিত হৈ থকা অঞ্চলটোত ভূমিকম্প হৈছে য'ত সমভূমি আৰু পৰ্বতৰ হেঁচাৰ ফলত ভূগৰ্ভত এনে জুকাৰণি প্ৰায়ে সৃষ্টি হয় 360 ইনসাইডৰ দৰ্শকক জনাই আছো এতিয়া কি ধৰণেৰে ভূমিকম্পই ক'ত কি ক্ৰিয়া কৰিছে তেনেকৈ নেপালো কেন্দ্ৰীয় হিমালয়ান বেঞ্চৰ টেকটনিক মণ্ডল হোৱা বাবে সেই অঞ্চলটোত ভূকম্পনৰ পৰিঘটনা সংঘটিত হৈয়ে থাকে মানুহৰ মনত স্বাভাৱিকতে দুশ্চিন্তা হৈছে কিন্তু চিমছলজিষ্টৰ বক্তব্য অনুসৰি চিন্তাৰ কাৰণ নাই আশা কৰিছো এয়া সঁচা হওক চাই থাকিব 360 ইনসাইড